নমস্কাৰ, মোৰ নাম কাশ্যপ পিনাকী ৰজন আৰু মই বৰ্তমান ইউক্ৰেইনৰ পৰা কৈ আছোঁ। মই এজন MBBSৰ ছাত্ৰ আৰু পঢ়াৰ কাৰণে মই অসমৰ পৰা ইয়াত থাকিব লগা হৈছে। আপোনালোক সকলো জ্ঞাত কেবক লৈ পেলাই কিদৰে আমাক চৰকাৰে প্ৰবঞ্চনা কৰিছে। অসম চৰকাৰে কোনেও নিবিচাৰে অসমত কেব, কাৰণ সকলোৱে জানে যে অলৰেডি অসমত নিবনুৱা সমস্যা কিমান বাঢ়িছে। কোনোফালে কোনো ধৰণৰ চাকৰি নাই। তাৰোপৰি তেওঁলোকে আনিব বিচাৰিছে হিন্দু চাপ মৰা কিছুমান বাংলাদেশী। আমাক নালাগে, আমি অসমীয়া হিচাপে সুখী আছোঁ আৰু আমাক কোনো ধৰণৰ বহিৰাগত বা বাংলাদেশীয়ে হওক বা বিদেশীয়ে হওক আমাক অসমত কাকো নালাগে। আমি সেইটো স্পষ্টভাৱে চৰকাৰক ক'ব বিচাৰিছোঁ। খুব দুখ পাইছোঁ, কাৰণ তাততো গৈ আমি কোনো ধৰণৰ প্ৰতিবাদো কৰিব পৰা নাই। সেইকাৰণে এনেদৰে ক'ব লগা হৈছে আপোনালোকৰ কথাখিনি, মনৰ কথাখিনি। কোনেও নিবিচাৰে কেব অসমত। অসমৰ ছাত্ৰ সমাজতো কৰিয়ে আছে প্ৰতিবাদ, আৰু সকলোকে ক'ব বিচাৰোঁ যে যিসকলে এতিয়াও কোনো দলীয় স্বাৰ্থত নেজানো কি ভাবি তেওঁলোকে কেবক সমৰ্থন কৰি আছে, জানে বে নেজানে বা তাৰ ৰিজন কি, বা সি কেনেকৈ আমাৰ অসমৰ ভৱিষ্যত প্ৰজন্মলৈ ভাবুকি কঢ়িয়াই আনিব, তথাপিতো তেওঁলোকে সমৰ্থন কৰি আছে কেবক। তেওঁলোকক হাতজোৰ কৰি ক'ব বিচাৰিছোঁ যে প্লিজ নিজৰ দলীয় স্বাৰ্থ বা তেওঁলোকৰ নেজানো কিবা ব্যক্তিগত স্বাৰ্থ থাকিব পাৰে, সেইবোৰ ত্যাগ কৰি পেলাই ছাত্ৰ সমাজক যাতে সহযোগ কৰে কেবৰ বিৰোধিতা কৰাত, আৰু সকলো যাতে ওলাই আহে ৰাজপথলৈ প্ৰতিবাদ কৰিবলৈ। কাৰণ আমিতো যাব পৰা নাই ন, তাক লৈ আমি খুবেই দুখিত। আৰু কি ক'ম, আজি এটা সংবাদমেল দেখিবলৈ পালোঁ, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাত কৈছে যে ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ নহয় পঢ়া শুনাত মন দিব লাগে। কি কৰিব পঢ়া শুনা কৰি পেলাই? চাকৰি আছে অসমত? নাই। নিবনুৱা সমস্যা বাঢ়ি গৈ আছে। কি কৰিব? কমচে কম তেওঁলোকে প্ৰতিবাদ কৰি যদি অসমখন পুনৰ অসম কৰি ৰাখিব পাৰে, কমচে কম খেতি কৰিতো চলিব পাৰিব। সেইকাৰণে তেওঁলোকে প্ৰতিবাদ কৰি আছে, আৰু সেইটো কথা জনা দৰকাৰ। আৰু ইমানখিনি শ্বহীদৰ তেজ অযথা অথলে যাবলৈ দিয়া নহয় অসমত কেতিয়াও। সকলোৱে সেইকাৰণেই প্ৰতিবাদ কৰি আছে। অসম অসমীয়াৰে কেৱল, আমাক নালাগে কোনো ধৰণৰ বুজা বা বাংলাদেশী চাপ মৰা হিন্দু। আৰু ধৰ্মক লৈ যিটো ৰাজনীতি ইমান দিনে কৰি আছিল ন, সেইটো আৰু বন্ধ কৰিবৰ সময় হৈ গৈছে। সকলোৱে বুজি পাইছে আপোনালোকৰ ৰাজনীতি। সকলোকে হাতজোৰ কৰি কৈছোঁ, ওলাই আহক। অসমৰ ছাত্ৰ সমাজক বহুত বহুত ধন্যবাদ যে তেওঁলোকে ইমান দিনে নিজৰ কিমান বহুমূলীয়া সময় নষ্ট কৰি হওক জাতিৰ কাৰণে প্ৰতিবাদ কৰি আহিছে। বহুত বহুত ধন্যবাদ তেওঁলোকক। আৰু অসমৰ শিল্পী সমাজৰ বিশেষকৈ জুবিন গাৰ্গ ডাঙৰীয়াক অশেষ ধন্যবাদ ইয়াৰ পৰা, যে তেওঁ যেতিয়াই জাতিৰ কোনো বিপদ আহে তেওঁ সদায় ছাত্ৰ সমাজৰ লগত থিয় হয় আৰু প্ৰতিবাদ কৰি আহিছে। সকলো বিশ্ববিদ্যালয় যেনে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ধৰি লওক নগাঁও মহাবিদ্যালয়, সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ যে তেওঁলোকে তেতিয়াৰ পৰা প্ৰতিবাদ কৰি আছে আৰু মানুহৰ মাজত এক জাগৰতা আনিব সৃষ্টি কৰিছে এই কেবখনক লৈ। কিন্তু কিছু লোক এতিয়াও জাগৃত হোৱা নাই, নেজানো কিয়। নিজৰ বিবেককে সুধি চোৱাচোন যে সঁচাই কেবক ছাপোৰ্ট কৰাটো জৰুৰী নেকি? সকলোৱে বুজা দৰকাৰ যে ই আমাৰ এতিয়াৰ কাৰণে নহয়, আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে কিমান ডাঙৰ ভয়াৱহতা আনি দিব। গতিকে সকলোৱে এতিয়াও বুজক, জাগৃত হওক আৰু প্ৰতিবাদ কৰক কেবৰ বিৰুদ্ধে, আৰু সকলো ওলাই আহক। জয় অসম।